কমন মিনিমাম প্ৰগ্ৰেম উমৈহতীয়া ন্যূনতম কৰ্মসূচী যিখন আছিল সেই কৰ্মসূচীত এই বিষয়বিলাক অন্তৰ্ভুক্ত আছিল আৰু সেই সময়ৰ অন্যতম আহ্বায়ক হৰকিষণ সিং সুৰজিত CPM-ৰ সেই সময়ৰ জেনেৰেল ছেক্ৰেটাৰী তেওঁ অতি বেছি ফাইট দি এই আইন দুখন এই পিছলৈ ফুড ছিকিউৰিটি আৰু ৰাইট টু এডুকেশ্যন এই চাৰিখন আইন কাৰ্যকৰী কৰিবলৈ মানে UPA গভৰ্ণমেণ্ট বাধ্য হ'ল প্ৰথম কাৰ্যকালতে দুখন হ'ল ৰাইট টু ইনফৰমেশ্যন আৰু 100 ডেজৰ যিটো গ্ৰান্টি মহাত্মা গান্ধী আমি MNREGA বুলি যিটো কওঁ সেইটোতো কিমান দুৰ্নীতি হৈছে ভাবিব নোৱাৰি দ্বিতীয় গভৰ্ণমেণ্টত যিটো প্ৰথম গভৰ্ণমেণ্টতে ৰূপৰেখাটো তৈয়াৰ কৰিছিল কিন্তু প্ৰথমতে সম্ভৱ নহ'ল 2009ত ৰাইট টু এডুকেশ্যন এক্ট পাছ হ'ল আৰু 2013ত ফুড ছিকিউৰিটি এক্ট এই অতি ভাৰতবৰ্ষৰ স্বাধীনতাৰ ইতিহাসত এই পাঁচটা অতি যুগান্তকাৰী সিদ্ধান্ত আছিল এই কাৰাপ্টেড তিনিখন গভৰ্ণমেণ্টৰ আৰু এইটো চাওক এইটো এনেকুৱা নহয় আজি কোনোবা ৰাজনৈতিক নেতাই যে কৈ থাকে মই 5 বছৰলৈ চাউল 5 কেজিকে 80 কোটি মানুহক দিম 88 কোটি মানুহ এইটো এনেকুৱা কথা নহয় যে বুৰুণ্ডি আৰু ৰুৱাণ্ডাৰ ইষ্ট আফ্ৰিকাৰ এই দেশৰ যেতিয়া বুভুক্ষু জনতাৰ মানে আৰ্তনাদত সমগ্ৰ বিশ্বৰ মানৱ জাতি যেতিয়া মানে হিয়ৰিত হৈ উঠিছিল তেতিয়া ৰাষ্ট্ৰসংঘই পৃথিৱীৰ প্ৰতিখন তৃতীয় বিশ্বৰ দেশকে ফুড ছিকিউৰিটি আইন আনিবলৈ বাধ্য কৰিছিল ইয়াত কোনো ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতাৰ হেৰিয়ত নহয় ফেৰেজ যেতিয়া 2013 চনত যেতিয়া ফুড ছিকিউৰিটি আইন আনিছিল তেতিয়া অন্তত বিজেপিৰ এক্স প্ৰেচিডেণ্ট ডক্টৰ মুৰলী মনোহৰ যোশীয়ে কৈছিল যে ফুড ছিকিউৰিটি এক্ট কিন্তু হেতু নহয় ৰাষ্ট্ৰসংঘৰ কূটনৈতিক প্ৰেছাৰ ৰ'ব মই ৰাইট টু এডুকেশ্যনলৈ গৈছোঁ ৰাইট টু এডুকেশ্যন আনিছে ৰাষ্ট্ৰসংঘৰ সনদৰ 1989 সনদৰ 28 আৰু 29 আৰ্টিকল মতে আজি যদি ৰাইট টু এডুকেশ্যন ফেইল হৈছে ৰাষ্ট্ৰসংঘৰ সনদো ভায়োলেট হৈছে মানৱ অধিকাৰ ভায়োলেট হৈছে আমি মানৱ অধিকাৰ আয়োগত যাব পাৰোঁ SC ST যি নেশ্যনেল কমিশ্যন আছে ষ্টেট লেভেলতো কমিশ্যন আছে বেকৱাৰ্ড ক্লাছেছ কমিশ্যন আছে আমি তাত যাব পাৰোঁ আৰু নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ তাৰ সিহঁতিটো এখন স্পেচিয়েলি এই আইনখনৰ কাৰণে এখন গাইডলাইন তৈয়াৰ কৰি দিছে আমি তাত যাব পাৰোঁ কাৰণ সকলোৱেতো হাইকোৰ্ট সুপ্ৰিম কোৰ্ট দৌৰিব নোৱাৰে কিন্তু আমি এখন আয়োগে মানে চিঠি লিখিব লাগে তেওঁলোকক অৱগত কৰিব লাগে বিষয়টো সেইটো ৰাষ্ট্ৰীয় স্তৰতো আছে আৰু ৰাজ্যিক স্তৰতো আছে গতিকে অভিভাৱকসকলে কোনেও কোৰ্টলৈ যাবলৈ যদি অসুবিধা পায় এই আইনত যদি অসুবিধা দিয়ে শিক্ষা বিভাগৰ পৰাও যদি একো সঁহাৰি নাপায় মোৰ লিখা সচেতন মানুহে মই যিটো ভুগিছোঁ আৰু সেইখিনি কম কথা গতিকে সেই আইনকেইটাত যোৱাৰ বাদে আৰু বিকল্প এতিয়া মূল কথাটো হ'ল যে বিদ্যালয়সমূহে ধৰি লওক আপোনাৰ ল'ৰা আপোনাৰ সন্তানে আজি যদি এই শিক্ষাৰ অধিকাৰ আইনৰ অধীনত তেওঁ যদি নামভৰ্তি বা তেওঁ যদি শিক্ষা গ্ৰহণত তেওঁ যদি সমস্যাৰ সন্মুখীন হৈছে তাৰ মূলতে বিদ্যালয় কৰ্তৃপক্ষ জগৰীয়া হ'ব লাগিব আৰু বিদ্যালয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত এই আইনৰ অধীনত শাস্তি বা দণ্ড বিহিব নোৱাৰাটো সেইটো ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এইটো এটা তেওঁলোকৰ বিফলতা নহয় জানো গতিকে এনে বহু বিদ্যালয় হয়তো এইটো কৰিছে আৰু এনে নহয় যে তেওঁলোকে আপোনাৰ সন্তানক আপুনিহে টকা পইচা দিব নালাগে আপুনি সেই আওতালৈ অহাৰ কাৰণে আপুনি আজি আৰ্থিকভাৱে আপুনি দুৰ্বল হোৱাৰ কাৰণে আপোনাৰ বাৰ্ষিক আয় 2 লাখৰ তলত যদি হয় আপুনি সন্তানক সেইখিনি অধ্যয়ন কৰিবলৈ দিবলৈ বা সেই ধৰণে অধ্যয়ন কৰোৱাব আপুনি যিহেতু খুজিছে গতিকে আপোনাক সেই বিদ্যালয়খনে বিনামূলীয়াকৈ নামভৰ্তি ব্যৱস্থাটো কৰাৰ লগে লগে তেওঁলোকেতো চৰকাৰৰ পৰা এইখিনি তেওঁলোকে আদায় কৰি ল'ব পাৰে বা চৰকাৰে সেই আইনখনত এইখিনি কথা আছে গতিকে তাৰ পাছতো এই ধৰণৰ লঘু লাঞ্ছনা অপমান বা এনেধৰণৰ কথাবোৰ কিয় হৈছে বুলি ভাবে গোটেই কথাটো হ'ল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এটা মাতব্বৰিতা আছে আৰু মানসিকতাটোৱে হ'ল মানে তালিবানী ষ্টাইল আপুনি ব্যক্তিগত খণ্ডৰ স্কুলত যাওক সাধাৰণ এখন মানে এপ্লিকেশ্যন দিয়ক ৰিচিভ কৰি নিদিয়ে আৰু বেছি যদি আৰ্গুমেণ্ট কৰিবলৈ যায় তৰ্ক বিতৰ্ক কৰিবলৈ যায় আপোনাৰ ল'ৰাক চিধাই LC TC দি দিম বুলি ক'ব গতিকে কোনো অভিভাৱকে সেইটোৰ সন্মুখীন হ'ব নিবিচাৰে আপুনি ভাবকচোন 2011 চনৰ পৰা 9 বছৰ 20 চনলৈকে এটাও ল'ৰা নপঢ়ালে অসমত কিন্তু আপুনি চাওক পেপাৰ ৱৰ্কছটো শিক্ষা বিভাগে কিন্তু পেপাৰ ৱৰ্কছ ঠিক ৰাখিছে আপুনি চাওক ইয়াত শ পেজ আছে ইয়াত প্ৰতি 2010 চনৰ পৰাই এই আইন পাছ হোৱাৰ পিছৰ পৰাই নটিফিকেশ্যন আছে ৰুল এণ্ড ৰেগুলেশ্যন আছে
20 চনলৈকে সকলোৱে ৰাখিছে পেপাৰ কাগজ পত্ৰ, কিন্তু কাম কাজ একো নাই। তাৰমানে এইটো এনেধৰণে হয়তো কোৱা হৈছে যে আবেদনেই নাহে, আবেদন নাহে। এতিয়া মই আবেদনকাৰী যি দুই এজন ওলাইছে তেওঁলোকে কিয় আদালতৰ সহায় লৈ তালৈ যাবলগীয়া? সেইটোৱেই মূল বিষয়টো হ'ল সেইটোৱে। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম। অধিবক্তা অসীম চমুৱা ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈ আছে। চমুৱা ডাঙৰীয়া, আপোনাৰ কাষলৈ আহিছোঁ। এই শিক্ষাৰ অধিকাৰ আইন 2009 যিখিনি প্ৰযোজ্য হওঁতে বা হ'বলৈ আমি ইমানখিনি সময় অপেক্ষা কৰিবলগীয়া হৈছে, এতিয়ালৈ আমাৰ এটা অনলাইন পৰ্টেল নাই নামভৰ্তিৰ, য'ত চৰকাৰে এওঁলোকক এক প্ৰকাৰে নিয়ন্ত্ৰণত ৰাখিব পাৰে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত কিমান আসন আছে, তাৰে 25% যে দিব পাৰি আৰু দিব যে লাগে। আবেদন আহিবলৈ হ'লে বিজ্ঞাপন, মই বহু বিদ্যালয় ঘূৰিছোঁ, এনেধৰণৰ বিদ্যালয় যিবোৰ আনএইডেড স্কুল বুলি কোৱা হয় বা নন মাইনৰিটি স্কুল বুলি কোৱা হয়। গতিকে সেই বিদ্যালয়সমূহত য'ত আমি দেখিবলৈ পাইছোঁ যে এখনো ফলকত তেনেধৰণে লিখা নাই যে আপোনাৰ সন্তানেও আমাৰ বিদ্যালয়ত অধ্যয়ন কৰিব পাৰে যদিহে আপুনি এইখিনি চৰ্ত আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, বা আপুনি যদি অমুক হয়, আপুনি যদি তমুক হয়, আপোনাৰ যদি বাৰ্ষিক উপাৰ্জন 2 লাখৰ তলত হয়, আপোনাৰ সন্তানে আমাৰ বিদ্যালয়ত অধ্যয়ন কৰাৰ সুবিধা বা অৱকাশ পাব পাৰে, আপুনিও আবেদন কৰিব পাৰে। এনে বিদ্যালয় আপুনি দেখিছেনে? মই হ'লে দেখা নাই, মোৰ মনত নাই। ফেকাল্টি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সৈতে মই কথা পাতিলোঁ, তেওঁলোকে দিছে, তেওঁলোকে কাগজে পত্ৰই এইখিনি তেওঁলোকে ৰাখিছে আৰু তেওঁলোকে কৈছে যে আমি অন্ততঃ চৰকাৰৰ পৰা আমি এই যিটো ৰিইম্বাৰ্চমেণ্ট হয় বা ইয়াৰ কাৰণে যিখিনি টকা পইচা তেওঁলোকে চৰকাৰৰ পৰা আবেদন কৰি পাব পাৰে, সেইখিনি তেওঁলোকে আবেদনো কৰা নাই, অথচ তেওঁলোকে দি আছে। মই এখন বিদ্যালয় নিজে যেতিয়া প্ৰশ্ন সোধোতে তেওঁলোকে ক'লে আজি তেওঁলোকে অপাৰগতা প্ৰকাশ কৰিলে অনুষ্ঠানত থাকিবলৈ। মই আপোনাৰ কাষলৈ আহিছোঁ। এই কথাবোৰ আইন যে ভৰিৰে মোহাৰি পেলোৱা হৈছে, ইয়াৰ অন্তৰালত কি বুলি ভাবে আপুনি? নহয়, সদায় মই এইটো কথা টকশ্বত আহিলেই আপোনালোকৰ চেনেলত বা অন্য চেনেলত গ'লেও সদায় এই কথাটোৱে কওঁ যে ভাৰতবৰ্ষত কোনো বিষয়তে আইনৰ অভাৱ কেতিয়াও হোৱা নাই। যদিও অভাৱ হৈছে তেতিয়াহ'লে এই আইন কাৰ্যকৰী কৰা যিটো মেচিনাৰী বা যিখিনি এক্সিকিউটিভছ বা যিটো মেকানিজম, সেই মেকানিজমটোত প্ৰব্লেমটো আছে। কোনোবা ন্যস্ত স্বাৰ্থ জড়িত মহলে এই মেকানিজমটো এক্টিভেট হ'ব নিদিয়ে। এতিয়া মই এটা কথা কওঁ, এই যিটো উই4 ফাউণ্ডেশ্যনৰ আপুনি কোৰ্ট কেছৰ কথা ক'লে, সেই কেছটোত ৰেছপণ্ডেণ্ট ছাইডত ময়ো এজন এডভকেট। আজিৰ পৰা 6 মাহ আগতে চৰকাৰী অধিবক্তাই মহামান্য ন্যায়ালয়ৰ আগত ক'লে যে আমি মাত্ৰ এসপ্তাহ 10 দিন সময় দিয়ক, আমি পৰ্টেলটো এক্টিভেট কৰাই দিম আৰু তাত চব প্ৰাইভেট স্কুলে নিজৰ ইনফৰমেশ্যন আপলোড কৰিব লাগিব। এইটো কথা কোৱা 6 মাহ হ'লে, 6 মাহত এটা পৰ্টেল যোনটো তেওঁলোকে 10 দিনৰ পিছতে আপলোড কৰি মানে ৰাইজৰ কাৰণে উপলব্ধ কৰাম বুলি কৈছিলে, 6 মাহে কাৰ্যকৰী নোহোৱা বুলি কোৱাৰ কাৰণে কথাটো শুনি মই আচৰিত হৈছোঁ যে তেওঁলোকে ন্যায়ালয়ৰ সন্মুখত দিয়া শব্দও মানে তেওঁলোকে বাক্যশাৰীও ৰাখিবলৈ নোৱাৰে। এতিয়াতো এডভকেটজনক চৰকাৰী অফিচাৰে যি ক'ব দিছে তেওঁ কৈছে যে 10 দিনত আমি এক্টিভেট কৰাই দিম, কিন্তু আজিলৈকে চাগে নহ'ল। এতিয়া কথাটো হ'ল কি, ইয়াত যিটো অডিট চিষ্টেম নাই ন, আজি আইন এখন যে ভৰিৰে মোহাৰি থৈ দিছে তাৰ বাবে কোন ৰেছপনচিবল, কোনে মেকানিজমটো মানে এক্সিকিউট কৰিব, কোনে গৈ পেলাই প্ৰাইভেট স্কুল এখনক সুধিব যে আপুনি কিয় নিদিলে, তেওঁলোকৰ শাস্তিটো কি হ'ব, কোনোবাই নিৰ্ধাৰণ কৰিছেনে? ক'তোতো নাই, ক'তোতো মেকানিজমটোৱে নাই কোনে এক্সিকিউট কৰিব।